Karbi Anglong Autonomous Council along Abarim EM Rensing Bepen Perangkia Mai Kangni. West Karbi Anglong Kiruni Agriculture Farm IB along Karbi Anglong Autonomous Council along Abarim EM Rensing Bepen Perangkia Mai Kepadopon. Labangso Perangkia Mai Kang Niponangkok alam the Indian Constitution Amendment claim that penapi kelong aja kong do an Karbi Anglong Autonomous Council pen pache claim pon long lesi state government atum kacepahem phudun abang kicokce lapen Indian Constitution aron ateng kali laso puthaksi man kedo Guwahati High Court along lamhoi mate case pidam dedlo lahai aja kong puthot Karbi Anglong Autonomous Council along chewang thulong etnang jipusi Guwahati High Court ke jongda PIL number 70/2022 Central Government lapen State Government atum kewang jiarni arkoi ni phai kreser kep angbongsi puthot Guwahati High Court along lasolam the aputhak puthot chepithunangji Kheruni pen Sanjay Kilinglo Tikimi News Karbi Anglong আমি মাননীয় গুৱাহাটী হাইকোৰ্টত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন PIL কেছ এখন কৰিলোঁ এগেইনষ্ট দ্য গভৰ্ণমেণ্ট অফ আছাম এইখিনিতে মই উল্লেখ কৰিব বিচাৰিছোঁ যে 1946 চনত ইন দ্য ইয়াৰ অফ 1946 সংবিধান যেতিয়া ৰচনা হৈছিল তেতিয়া ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ভাষা ভাষী ৰক্ষণাবেক্ষণ দিবৰ কাৰণে সংবিধানত ব্যৱস্থা কৰা হৈছিল সেই অনুযায়ী কাৰ্বি আংলঙতো কাৰ্বি আংলং আৰু ডিমা হাছাওতো 6 শিডিউলৰ অন্তৰ্ভুক্তিৰে ইয়াত এখন তেতিয়াৰ সংযুক্ত উত্তৰ কাছা আৰু মিকিৰ পাহাৰ জিলা হিচাপে ইয়াত জিলা গঠন হৈছিল আৰু জিলা গঠন হোৱাৰ পিছৰে পৰা বিভিন্ন সময়ত অসম চৰকাৰে কাৰ্বি আংলং তথা ডিমা হাছাওৰ যি জাতি জনগোষ্ঠী আছে বা যি অটোনমাছ ডিষ্ট্ৰিক্ট কাউন্সিল আছিলে তেওঁলোকক অৱহেলা কৰি আহিছে এনেকৈ আহিয়ে 1971 চনত অসম চৰকাৰে এখন অফিচ মেমৰেণ্ডাম উলিয়াইছিলে য'ত কিছু পৰিমাণৰ এক্সিকিউটিভ পাৱাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলক প্ৰদান কৰিছিলে সেইটো পৰ্যাপ্ত নহয় বুলি 1979 চনত পুনৰ আৰু এখন অফিচ মেমৰেণ্ডাম উলিয়ালে যাৰ জৰিয়তে এক্সিকিউটিভ ইঞ্জিনিয়াৰ পৰ্যায়ৰ যিখিনি আঁচনি আছে যিখিনি কাম কাজ আছে সেইবিলাক ৰূপায়ণ কৰাৰ অধিকাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলক প্ৰদান কৰিছিলে ইয়াতে মূলতে কথাটো হ'ল তাৰ পিছত 1995 চনত ASDC KSA ডিমাছা ষ্টুডেণ্টছ ইউনিয়ন আৰু এনচেল ষ্টুডেণ্টছ ফেডাৰেশ্যনৰ সৈতে অসম চৰকাৰৰ এলানি চুক্তি হৈছিল যি চুক্তিৰ আধাৰত 1995 চনতেই এটা অফিচ মেমৰেণ্ডাম উলিয়াইছিলে য'ত অফিচ মেমৰেণ্ডামত উল্লেখ কৰা হৈছে যে এডিশ্যনেল 30 ডিপাৰ্টমেণ্ট সেই এডিশ্যনেল 30 ডিপাৰ্টমেণ্ট কাৰ্বি আংলং অটোনমাছ কাউন্সিলক সম্পূৰ্ণ মানে এক্সিকিউটিভ পাৱাৰ যিটো পাৱাৰ ষ্টেট গভৰ্ণমেণ্টে এক্সাৰচাইজ কৰে সেই সম্পূৰ্ণ পাৱাৰটো কাৰ্বি আংলং অটোনমাছ কাউন্সিলক নষ্ট কৰা হৈছিলে আৰু তাৰ বাবে 12 এপ্ৰিল 1995 এপ্ৰিল মাহৰ 12 তাৰিখে 1995 তেতিয়া এছেম্বলিত এটা এনিমাছ এটা ৰেজুলেশ্যন হৈছিল সেই ৰেজুলেশ্যনৰ জৰিয়তে তেতিয়া এক্সিকিউটিভ পাৱাৰ সম্পূৰ্ণ ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ এক্সিকিউটিভ পাৱাৰ কাৰ্বি আংলঙক দি দিয়া হৈছিলে তাৰোপৰি সেই একেটা বৰ্ষতে ভাৰতীয় সংবিধান paragraph 3 of the 6th schedule to the Constitution of India সেইটো এমেণ্ডমেণ্ট কৰাৰ জৰিয়তে ইয়াত লেজিছলেটিভ পাৱাৰো কিছু সান্নিৱিষ্ট কৰা হৈছিলে কিন্তু যোৱা সেই চুক্তি হৈ যোৱাৰ 27 বছৰে ৰাজ্য চৰকাৰে কাৰ্বি আংলং তথা নৰ্থ কাছাৰ হিল অটোনমাছ কাউন্সিলক মানে প্ৰতাৰণা কৰিছে উদাহৰণস্বৰূপে মই এইটো ক'ব বিচাৰিছোঁ যে ইতিমধ্যে যিখিনি ক্ষমতা কাৰ্বি আংলঙক প্ৰদান কৰা হৈছিলে এইখন হৈছে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং MOU এই MOUৰ জৰিয়তে যিখিনি ক্ষমতা ইয়াত প্ৰদান কৰা হৈছিলে এই মানে ইন টোটো এই একেটা বস্তুকে ইয়াত অফিচ মেমৰেণ্ডাম হিচাপে মানে ৰাজ্য চৰকাৰে উলিয়ালে য'ত উল্লেখ কৰা আছে গোটেই ক্ষমতাবিলাক
ইয়াত কাৰ্বি আংলঙক প্ৰদান কৰা হ'ব ইণ্টাৰেষ্টিংলি ইয়াতে যিখিনি সংবিধানত যিখিনি বিষয় সোমোৱাই দিয়া হ'ব সেই সংবিধানকো অৱমাননা ৰাজ্য চৰকাৰে কৰিলে তাৰমানে ইনডাইৰেক্টলি এনক্ৰচমেণ্ট অফ পাৱাৰ এক্সিকিউটিভ পাৱাৰ তেওঁলোকে এলিগেলি এনক্ৰচ কৰিছে গতিকে আমি কৈছোঁ যে এই গোটেই কথাবিলাক হ'ব নালাগে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু নৰ্থ কাছাৰ অট'নমাছ কাউন্সিলক যিখিনি ক্ষমতা সাংবিধানিকভাৱে প্ৰদান কৰা হৈছে সেইখিনি প্ৰযোজ্য হ'ব লাগে এই ব্যৱস্থাটো কৰিব লাগে এতিয়া কথা হৈছে উদাহৰণস্বৰূপে মই এটা কথা ক'ব বিচাৰিছোঁ যে ইয়াত অফিচ মেম'ৰেণ্ডামখনত উল্লেখ কৰা হৈছে যে অল মই পঢ়ি দিছোঁ আপোনালোকক Nomor ini rikang mihom ing tiarong along edon ahem nampi aing nar kipri. Bangso apir thialong munit nangke chan parpik ajok nampi namdur along anta hem rong semar thai ajok nampi namdur kavidada ajok marat mareng api anta rong rup arlo ansi wang nang koklo. Lapen pir thialong ke dodun mate reng etik ke ajar asai sitami choklem chodam dunang jipu epok aparman pu mathapen handicap mate akeng e hongvet puwai fit sitami alangli hem aphan chema thapon pen dode sang se pen sai chutiki choklem pon bons dami kopai kelang no ajok kheruni saudan reng ke parlo number 2 rikang mihom ing tiarong hemari terang ahem nampi aing narwang pen por phai troxy ajopor malom hem lapen sok puru pritekang etlo lapen ke sok mon troxy an bakke choderlo labang so puthak West Karbi Anglong District Congress Committee akong chunbang ahin penta humri dampen aning pathitekang Kheruni pen Sanjay Kiling lo Tikimi News Karbi Anglong lo nang tong phun lo penana sok sang pusame palukson lo apor bangke baji troxy alom lam lo taring ko rasi aju bai troxy alom lo rasi phere meme angnar mane e jonvet pusame laso e jonvet angnar bang ahur pen cekak lundaksi la e jonvet bangke mane damtawre riti lasi labangso angnar bangke sok kunanan magedu pasang kuku magedu yola sonsi langrong po ma munita tu mang same phere me lasi tuwe terang hem alangli terang samo hem same la sonsi bai troxia por wangsi nang tengkheng pen alangli tum same chipachong tong thekhe same penang anadim mane alangli tum chiri nang lo phere me lo alangli tum alangli son same lasi ladaga bangke ilitum ningduk meme lasi dak forest department tum pustame prabjin pen alangli phan jaseme terang sahu phan same kalukson mate kerap kalukson putha kerap ji phan nilihin ben same choningri padikrim lo athe bangke lahelo je alangli same isi kisung lo la ingnar la so hem kibung rai pen panone da kalukson sok sang pustame palukson lo lasi jinso memelo ningduk parlo lasi ilitum kadowe same arna mangno hir jume hang pidunang po alangli phan same ansose kerap bang same government tum same rap ponang po lasi nilihin pen same sodak pen nili la terang sangho phan kerap poni same forest department pen chenglok sarkar pietum same alangli phan tangka poisa khotipuron ki pi ponje phan same nili hin pen sodak pen tuning rilo la pen jasemet dak Kheruni Southern Range Ranger apang same tuning ripon lo lapen alangli dak report bang ke mesen pen report ahok ha report bang pinang po lapen DFO pang same tuning ripon lo je nalitum dak la 2 number ikang mihom terang hem bang laso ingnar palukson tekang laso puthak bang ke nanglang pen nalitum khotipuron prabjin pen ki pi phansi nilihin pen same tuning ripon padikrim phanson bang ke kelang pensame alangli phan ka jinsu nei kenang solo alangli son bangke alangli disable lo mate alangli akeng lien thu bange accident hut pen mat videt lo asi alangli phan son yong si sarkar atum rapon tungte pulote kuson lo rapon ma phasi rapon lang lasi alangli men bangke hemari terang lasi alangli non towe son ing nar dak alangli hem pri lo lapen alangli son ge disable lo alangli accident hut akeng hintu aveder lo lasi alangli phan bangke sarkar pi pen kerapon vekjia phan
compensation ki pipon vekje phansi nili West Karbi Anglong district Congress General Secretary ahin pen same sodak pen tuning ripon padikrim biklo ang hom masih inara nang pipilap lo masih ang nara ijan be ma por bangke baji trok sira minit po apor si andolo masih hem ri tanta bang nang pidata karen da bung thai lo masih arong wek abangke duinong rikam hom amat terang hem di terang forest atumben ko pini kerap nang pi pu lam chak nang pi ma ni cingki dun nong de telo la bangke alom so bang lo la tu masih ni ta cingki dun nong de telo masih non ni forest long alom so ta khobor kudi dam rai lang pusi Rurang sina ame non ke wangji ni phai ingkora ke thompen ingkora trok mati jonga chiklo prilu arong along si pathik ponlo Hakko ahut pirthe mindar along karbi karbak atung lam lun temo kave pin ahut sining pen lam lun temo hai hui nang ke than ponjia phanpura sining pen wangsi tele hora pamalong nang sanglo haloso adima long pen si lam lun temo hai hui anta karbi atuma phan than tekang lasinon ke wangji ni phai ingkora ke thompen ingkora trok arni an prilu waisong high school pathua klamalong si ni phia farman lun se pi atuma hin pen abarim alun temo cepati ponpo lasila bang solong dirikam amia hin pen kacesik pon alun pusitami parjupo lapen kacesik cedang pusitami tangkai kayan lo pusit dirikam ami fa hin pen ning jepon keruni pen Sanjay Kiling lo Tiki News Karbi Anglong pining asengkana bangke rurang sina sarpo phan karchu amai tiripi amai lo ada krung sayamai nilitum prilu along si doji lasila somai long bangke lapu krung chingwai chot lapu sondet kali ladak nilitum nithom ni pli a program doji sidak nilitum lun barim kan barim aputhak kapacita gya phan si cultural competition si tameni nilitum bi ponji lasi ahin pen ladak delegate atum penaan kewangi phanta chi sik bomlo nilitum ladak asayang deng labang so kama pacun dia phanta ladak reception committee mate nilitum ladak tiri kama mai tunta ka chi sik cedang bang cheng pon bomlo si ladak kadop kawe nilitum kilun ke kanai ang deng hai hui pen ke cheng lo kapre ka sayang deng stami nilitum non chi sik pon bomlo lasi non kewangji taring koi raket hompen taring koi ra trok an labang so krung sayamai lo mate ladak ningkana sekpen a conference le putamelo la solong sini litum labang so lun barim kan barim kapacit tagya phan pura nithom nipli ladak ni litum cultural puthak isi kache pate asan biponpo asila so kache pate long mangani litum edahak angdeng tin aphan stame isi nong nam mate nong e ke pipon je phan tani litum kache sik pondolo lasia adung arai pen ke chenglok ladak Karbi Anglong tikheke ladak nijang Karbi Anglong aratum phanse tameni litum kapachiniya bangke nang litum lun barim kan barim ke langdunji mate kache pate dunji atum an sitame ladak wang penang litum kache pate dunji lapen ke ali rachami pidunia phan nilitum nang litum handa chuning ripon lo lasi penabdik taring koira ke thom pena bangani litum ladak sayang deng ke chengpon po pen taring koira trok an sila so sai ang deng jut ponji lasi penangan aluhi ke thekere tum phanta nilitum kacho phado lasi labangso a program chun lim mesen pen kapa pleng ye phanang litum kado gawe phanta ahir jume hang pon lo ahir jume nang pidun popo sining thelo lasi an sinang litum phan pachini lo